পুৱাৰ পৰা মৰি আছো এই খোপ্ৰাকে কৰি আছো পুৱাৰ পৰা মৰি আছো এই খোপ্ৰাকে কৰি আছো এতিয়ালৈ গুচা নাই কাম হে হে সোণৰ মাক আছা ঢেকি বাৰা কৰি পুত্ৰ হৈ পিতৃ বাইক প্ৰিয় দৰ্শক আমি আজি আছোঁ নলবাৰী জিলাৰ শিমলীয় গাঁৱত নাগাৰা নামৰ জনপ্ৰিয় মহিলা পাঠিকা আমাৰ সকলোৰে মৰমৰ আৰু সকলোৰে শ্ৰদ্ধাৰ আমাৰ পম্পী দাস আমাৰ লগত আছে আমি নাগাৰা নামৰ ক্ষেত্ৰত তেওঁৰ যিখিনি অগ্ৰগতি বৰ্তমানলৈকে হৈ আছে সেইখিনিত আমাৰ অসমৰ বিশেষকৈ নাগাৰা নাম প্ৰিয় ৰাইজে তেওঁৰ সাক্ষাৎকাৰ এটা লোৱাৰ কাৰণে আমাক বৰকৈ কৈ আছিলে সেইকাৰণে সেই উদ্দেশ্যে আমি আজি তেওঁৰ বাসগৃহত উপস্থিত হৈছোঁ আৰু আমাৰ মাজত পম্পী দাসৰ সহযোগী দুইজনীও আছে নাগাৰা নাম প্ৰিয় গতিকে আমি প্ৰথমতে আপোনাসকলৰ ওচৰত আমাৰ পম্পী দাসক চিনাকি কৰি দিছোঁ এওঁ আমাৰ পম্পী দাস নমস্কাৰ আৰু আমি এতিয়া প্ৰথমতে জানিব বিচাৰিম পম্পী দাসৰ বৰ্তমান পৰিচয় আমাৰ অসমৰ ৰাইজে বিচাৰে জানিব ইচ্ছা কৰে পম্পী দাসৰ ঘৰ ক'ত পৰিচয় কি গতিকে তেওঁক আমি চমুকৈ কোৱাৰ কাৰণে আহ্বান কৰিছোঁ নমস্কাৰ মোৰ নাম পম্পী দাস গাঁও হৈছে শিমলীয়া আৰু ডাকঘৰ হৈছে মলাৰকুছি থানা হৈছে বেলশৰ আৰু জিলা হৈছে নলবাৰী অসম ঠিক আছে পম্পী দাসৰ এতিয়া পৰিচয়টো আপোনাসকলে পালে এতিয়া আমাৰ এটা প্ৰশ্ন আছে পম্পী দাসৰ ওচৰত নাগাৰা নামৰ প্ৰতি পম্পী দাস কিয় আকৰ্ষিত হ'ল নাগাৰা নামটো ভাল লাগে কিন্তু এই বস্তুটো মানে মোৰ আগতে সৰুৰ পৰা নাছিল আৰু মোৰ আজি ৩-৪ বছৰ আগৰ পৰা মানে এটা নাম গাব আহিছিল এজন পাঠক আচ্ছা তেখেতৰ মহেশ ডেকা হয় তেখেতৰ নাম চাই মোৰ ভাল লাগিল তেতিয়া মোৰো মন গ'ল নাম গাবলৈ তাৰপিছত মই মাহঁতক ক'লোঁ তাৰপিছত আমাৰ এই গাঁৱৰ খুৰা এজন আছিল খুৰাজনে মোক এনেকৈ দেখাই বুজাই আজি ৩ বছৰ হ'ল আৰু মই নাম গাই আছোঁ এতিয়া আচ্ছা নাগাৰা নামৰ যিটো আৱিৰ্ভাৱ হৈছে বৰ্তমান আমাৰ কিমান নাগাৰা নামৰ পাঠিকা বা পাঠক কিমান অসমত আছে তোমাৰ কিবা হেৰি আছে নেকি জানা আছে নেকি তেনেকৈ নাই বহুত কিমানটা দল আছে তেনেকৈ মই নাজানো মনত নাই ঠিক আছে নাগাৰা নামৰ বৰ্তমান প্ৰায় 600 মহিলা পুৰুষ মিলি 600 নাম দল আছে আৰু প্ৰত্যেকেই নাম ধৰ্ম নামৰ সংস্কৃতি বজাই ৰখাৰ কাৰণে অহৰহ যত্ন কৰি আছে আৰু আমাৰ পম্পীও যত্ন কৰি আছে এতিয়া আমি পম্পী দাসৰ পৰা প্ৰথমে এটা গুৰু বন্দনৰ অকণমান তেওঁৰ মুখেৰে শুনিম গুৰু বন্দনৰ ভাল দিয়া এটা গোৱা ও শংকৰে খান্দিলে নামৰে পুখুৰী মাধৱে বান্ধিলে আলি আলি দুয়ো পাৰে ৰুলে কদম পুলি ভকতে জিৰাব বুলি গুৰু শ্ৰীমন্ত শংকৰ গুৰু সৰ্ব গুণাকাৰ হ'ব এতিয়া আমি এটা গুৰু বন্দনা শুনিলোঁ আৰু গুৰু বন্দনাৰ লগতে আমাৰ এই গুৰু বন্দনাৰ লগত কীৰ্তন বা কীৰ্তন ঘোষা
জড়িত হৈ আছে। কীৰ্তন পুথি যিখন আমাৰ অসমৰ নামৰ সংস্কৃতিৰ লগত অতিকৈ জড়িত, আৰু তাৰ বাহিৰেও আমাৰ ৰামায়ণ মহাভাৰত বা বিভিন্ন পুৰাণৰ পৰা নামবিলাক গোৱা হয়। এতিয়া এই পুৰাণ বা মহাভাৰত বা ৰামায়ণৰ যিবিলাক আখ্যান এতিয়া পম্পিত আছে আমাৰ বৰ্তমান এই বছৰত কোনটো জনপ্ৰিয় নাম পৰিৱেশন কৰি আছে এইটো বছৰত? এইটো হ'লে মইতো ভগীৰথো গাই আছোঁ সমাজত আৰু বৰ্তমান। তাৰপিছত বলোৰামৰ পূৰ্বজন্মও গাই আছোঁ, সেইটোও মানুহে আদৰি লৈছে, ভাল পায়। তাৰোপৰি আৰু সুমুখ ৰজাৰ কাহিনীও গাই আছোঁ, সেইটো সকলোৱে মানে তিনিটা বাৰু আমি পালোঁ, তিনিটাৰ কোনটো ভাল লাগে বাৰু? এতিয়া আমি য'ত নামক গাব গ'লে মানে প্ৰথম ধৰক বেলেগ এটা মূল নাম দিয়াৰ পিছত আমাক ধৰক তাতে ৰামৰ মানে বলোৰামৰ পূৰ্বজন্মটো গাব দিয়ে, তাতে অলপমান মানে হাস্যময় বস্তু সোমাই থোৱাৰ কাৰণে সেইটো বিচাৰেই আৰু সকলোৱে। অকণমান আমি শুনিব পাৰোঁ নেকি? দুটা বা এটা দিয়া নহয়, শুনিব পাৰোঁ আমি। এতিয়া যোনটো ভাল লাগিব। হাস্যময় সেইটো নে? হাস্যময় এটা, এনে এটা মানে হাস্যৰস নোহোৱা ভাল দিয়া এটা ৰাইজে শুনি ভাল পাব। ঠিক আছে বাৰু, মই হেৰিৰ এটা দিহা গাই দিব চেষ্টা কৰিছোঁ। গাই দিয়া। কান্দে সুমক ৰাই বিপ্ৰৰ মুখলৈ চাই, কি দোলে বান্ধিলা তুমি কি দোলে বান্ধিলা তুমি, বহু আশা কৰি পালো পুত্ৰ এটি, বলি দেও মই কেনে কৰিয়, কান্দে সুমক ৰাই বিপ্ৰৰ মুখলৈ চাই। এইটো কৰোণ দিয়া হয় আৰু। হ'ব বাৰু, মাজতে সুধি লওঁ আমি, হাস্যৰসৰ এটা দিয়া শুনিম। এতিয়া তোমাৰ গুৰু কোন নামৰ? গুৰু বৰ্তমান গুৰু বুলিবলৈ মোৰ সেনেকুৱা গুৰু নাই, তথাপিও মই যিদিনাখন ধৰক মহেশ ডেকাক মই দেখিছিলোঁ নাম গাব আহোঁতে, তেখেতক মই গুৰু বুলি ভাবি লৈছোঁ। তেওঁলোকক যোগাযোগো কৰিছিলোঁ, মানে দলটো মোৰ আগতে এটা বেলেগ দলৰ লগত আছিল। গুৰু মানে মোৰ এজন গুৰু বুলিয়ে কৈছোঁ, যিহেতুকে তেওঁ মোক মানে আৰম্ভণিৰ পৰা শিকাইছিল আৰু, কিন্তু তেখেত ইমান পাঠক নহয় আৰু, তেওঁ এজন নাগৰো আছিল। তেখেতে মোক শিকাই বুজাই মানে আজি 2 বছৰ মোৰ লগত আছিল আৰু। তাৰপিছত থাকি 2 বছৰৰ পিছত মানে তেওঁ অলপমান মোৰ লগত বিশৃংখল কৰি এতিয়া তেওঁ বৰ্তমান নিজৰ ছোৱালীজনীক শিকাই লৈছে। লোৱাৰ পিছত মই মানে মাজবাটতে আৰু ইফালেও নহয় সিফালেও নহয় হৈ গ'ল। ইফালে মোৰ নাম আছিল মাঘৰ মাহটো, মোৰ এই বছৰ মাঘৰ মাহটো মানে মোৰ কণ্টিনিউ নাম আছিল 1 তাৰিখৰ পৰা। মই এগ্ৰিমেণ্ট কৰা হৈ আছে মোৰ নামবোৰ। তাৰপিছত যেতিয়া মানে দলটো মোৰ ভাঙি গ'ল, মই তেতিয়া কি কৰোঁতে মই মানে মহেশ ডেকাক ফোন কৰিলোঁ আৰু, বোলো ছাৰ মই এনেকৈ আপোনাকে গুৰু ভাবি পেলাই হেৰি কৰিব খুজিছিলোঁ, গুৰু ধৰিব খুজিছিলোঁ। তাৰপিছতে তেওঁ ক'লে যে বৰ্তমান মই নাম গাই আছোঁ। মই তেওঁক পুহৰ মাহত ফোন কৰিছিলোঁ, এতিয়াতো মোৰ সময় নাই, মই যাম দিয়া সময় পালে, তোমাৰো সময়টো মিলাই ল'ব। মোৰো মানে তেতিয়া যদিও মই দলটো ভাঙিল, ইফালে আজি দলটো ভাঙিছে, মোৰ কালি নাম আছে, এনেকুৱা হৈছে। হোৱাৰ কাৰণে মানে মই তেওঁকো সময় দিব পৰা নাই, মোকো তেওঁ সময় দিব পৰা নাই। নিদিয়াৰ কাৰণে আজিলৈকে তেওঁৰ লগত মানে মোৰ যোগাযোগটো মানে ফোনতহে হৈছে। কিন্তু তেওঁকে মই গুৰু বুলি ভাবি মাঘৰ মাহটো গালোঁ, এতিয়া ফাগুনৰো 1-2খন গালোৱে আৰু আছেই এতিয়াও, এতিয়া গাই আছোঁ। ক'ব গ'লে তেওঁৱে গুৰু এতিয়া মোৰ। আচ্ছা, ঘৰুৱা যিটো তোমাৰ পৰিৱেশ, এই ঘৰুৱা পৰিৱেশত তোমাক এই নামৰ যিটো নাম গোৱা যিটো উৎসাহ উদ্দীপনা যোগালে, অৰিহণা যোগালে, সেই মানুহজন কোন হয় ঘৰত? ঘৰত প্ৰথম বুলি ক'ব হ'লে মায়ে আৰু দেউতাই হয়। মা দেউতা। তাৰপিছত ভণ্টিহঁত আছে মোৰ লগত। আচ্ছা, নামত যে তুমি আহিলা, ইয়াৰ পৰা তুমি কি পাবা বাৰু? নাম গাই ইমান কষ্টৰ কাম এটা, এই নাম গাই তোমাৰ আনন্দটো লাগে বাৰু, নিশ্চয় ভাল লাগে, পবিত্ৰ লাগে। তাৰ বাহিৰে তোমাৰ ইমান দীঘলীয়া জীৱন এটা আছে, গতিকে নামৰ মাজত সোমাই থাকিলে তোমাৰ যিটো ইমান দীঘল এটা জীৱনৰ যাত্ৰা, মানে নদীত নাও এৰি দিয়াৰ নিচিনা, এই যাত্ৰাত তুমি সফল হ'ব পাৰিম বুলি ভাবানে? যদি ৰাইজে আৰু আগুৱাই লৈ যায়, তেতিয়া সফল হ'ব পাৰিম বুলি আশা আছে। কাৰণ ৰাইজে ভাল পাব লাগিব। মই কি দিব পাৰিছোঁ নাজানো আৰু, কিন্তু আজিলৈকে বৰ্তমানলৈকে ৰাইজে ভাল পায়েই আছে বাৰু। আৰু আগলৈও আশা কৰোঁ ৰাইজে যাতে মোক ছাপোৰ্ট কৰে আৰু।
আগবাঢ়ি যাব খোজো আৰু আগুৱাই যাব খোজো বহুত জানিব লগা আছে মোৰ এনে তুমি শিক্ষা দীক্ষা কিমান পঢ়িছিলা হাই ছেকেণ্ডাৰী কৰিলোঁ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা কলেজত পঢ়া নাই মই কামৰূপ কলেজত পঢ়িছিলোঁ হাই ছেকেণ্ডাৰী কৰি আৰু মই বাদ দি আচ্ছা মানে নামত হ'লোঁ এতিয়া তুমি যত্ন কৰিব পাৰা নাম গালেও ডিগ্ৰীটো হ'লে ভাল হয় গতিকে বাৰু ঠিক আছে এতিয়া আকৌ নামৰ মাজলৈ আহোঁ এই যিটো আমাৰ নাম সংঘ আছে অসমত এই নাম সংঘত তুমি পঞ্জীয়নভুক্ত হৈছানে নাই হৈছোঁ আচ্ছা তোমালোকৰতো এতিয়া সভাপতি ৰামচৰণ ভঁৰালী গতিকে নাম সংঘৰ নীতি নিয়মবিলাক বৰ্তমান তোমাৰ কেনে লাগে ভাল লাগে নে কিছুমান বেয়া হেৰি আছে নাই বেয়া বুলি নকওঁ তেওঁলোকে যি কৰিছে ভালেই কৰিছে কিন্তু মানে মোৰ মতে ক'বলৈ কৰিশ্মাৰ লগত নাম গোৱাটো বন্ধ কৰিছে এইটো বন্ধ কৰা মানে এতিয়া আমি নাজানাকৈ যদি কমিটি ৰাখি থওঁ আমিতো ক'ব নোৱাৰোঁ এতিয়া কিছুমান কমিটিয়ে নকয় নাম ৰাখি দিয়ে আমি গমেই নাপাওঁ আমাৰ লগত কাৰ লগত নাম আছে বিৰোধী দলটো কোনটো এতিয়া সেনেকৈ মানা কৰিছে কিছুমান পাঠকনি এতিয়া কৰিশ্মাৰ লগত গায়ে আছে এতিয়া যদি মোৰো ক'ৰবাত ৰাখা আছে আমি গম নাপাওঁ গাব গ'লোঁ যোৱাৰ পিছত আৰু আমি নাম নাগাওঁ বুলি ঘূৰি আহিবতো নোৱাৰোঁ বেয়া কথা হ'ব মানে তাকে লৈ বিতৰ্ক আগত কেতিয়াবা গাইছা নেকি আগতে গাইছোঁ মই কিন্তু কৰিশ্মাৰ লগত গাইছোঁ আৰু যাওঁ এতিয়া কৰিশ্মাৰ নামটো তুমি ল'লা মই ল'লোঁ হয় বাৰু অলপ পিছত কৰিশ্মাৰ যিটো এতিয়া জনপ্ৰিয়তা এতিয়া দুটা কথা হৈ আছে আমাৰ এটা এছাম ৰাইজে কৰিশ্মাৰ নাম শুনিলে মানে মাৰি পেলাব খোজে কিন্তু কৰিশ্মাই অসম গৌৰৱ বঁটাও পাই আছে আৰু আমাৰ যিবিলাক মুখ্য টিভি চেণ্টাৰ বা এনেকুৱা পৰ্টেল বা ইউটিউবাৰ এইবিলাকেও তেওঁৰ সাক্ষাৎ লৈ আছে মানে তেওঁক আচলতে জনপ্ৰিয় বুলি ৰাইজে স্বীকাৰ কৰিছে এইকাৰণে যে তেওঁ হাস্যমধুৰ খুহুতীয়া কথাই বেছি কয় আৰু মুখখন খুব আকৰ্ষিত মুখ মানুহে দেখিলে মৰম লাগে ভাল পায় গতিকে চাল চলনবিলাকো অলপ শিশুসুলভ চাল চলন গতিকে কৰিশ্মা সম্পৰ্কে আমি বাৰু এইটো বিশেষ কথা নকওঁ গতিকে আমি এইটোৱে আশা কৰিম যে এটা নামৰ যি বৈশিষ্ট্য আছে হিন্দু সনাতন ধৰ্মৰ নাগাৰা নামৰ ওপৰত এটা সকলোৰে আস্থা আছে আৰু ধৰ্মৰ এটা কলিযুগত নাম ধৰ্ম বুলি সকলোৱে জানে গতিকে এই নামৰ যিটো উন্নতি নাগাৰা নামৰ যিটো উন্নতি এইটো কৰাৰ কাৰণে তোমাৰ হাতত কি কৌশল আছে যে নাগাৰা নামটো মই উন্নতি কৰিব পাৰিম তুমি কি ভাবা বাৰু আনৰটো বাদ দিয়া যে নাগাৰা নামটো এনেকুৱা হ'লে ভাল হ'ব তোমাৰ মনত কেনেকুৱা হ'লে ভাল হয় নাগাৰা নামটোতো আধুনিকতা লাগিব আজি সমাজখনত আধুনিকতা লাগেই এচাম মানুহে বেয়া পায় আচ্ছা আমি এতিয়া বিপাঙত পৰিছোঁ ক'ৰবাত যদি নাম গাব যাওঁ এনেকুৱা হয় বয়োজ্যেষ্ঠ মানুহখিনিয়ে যদি মানে কমিটিৰ সৰু ল'ৰাবোৰে ধৰক বিশেষকৈ বা মহিলাসকলে কয় যে খুহুতীয়া কৰিশ্মাৰ দৰে লাগে কিন্তু এচাম মানুহে বেয়া পায় আমাৰ মানে বিপাঙত মোৰ ভয়ে লাগে নাম গাব যায় এতিয়া কোনোবাই কয় যে এইটো কৰা কোনোবাই কয় সেইটো কৰা মানে বিপদত পৰোঁ আমি এতিয়া ঠিক আছে এই ক্ষেত্ৰত মই এইকাৰণে প্ৰশ্নটো কৰিছিলোঁ যে তোমাক অলপ সাহস দিম অন্তত আমি এইটো সাহস দিম যে নাগাৰা নামৰ যিটো স্বকীয় ধৰ্ম আছে সেই ধৰ্মটো মানি তুমি যেতিয়া নাগাৰা নাম পৰিৱেশন কৰি থাকিবা তোমাৰ মূল অস্ত্ৰ হ'ল সেই পাঠ যে তোমাক কোনেও একো কৰিব নোৱাৰে মূল ধৰ্মটো ঠিক ৰাখিব লাগিব নাগাৰা নামৰ যিটো বৈশিষ্ট্য বুলি ক'লে তুমি জানা যে তাত নাগাৰা নামত খুহুতীয়া হাস্যমধুৰ ৰস কিছু দিব লাগিব কিন্তু তাৰ এটা সীমাবদ্ধ থাকে একেবাৰে অশ্লীল শব্দ প্ৰয়োগ কৰি বা নামৰ যিটো গাঁথা এই গাঁথাটোৰ পৰা বাহিৰ হৈ আহি তাত মানে অতিৰঞ্জিত কৰি কিছুমান হাস্যমধুৰ বস্তু সোমোৱাই দিয়াৰ কোনো দৰকাৰ নাই যেনে আমাৰ এতিয়া উদাহৰণস্বৰূপে তোমাক কৈছোঁ তুমি চিনি পোৱা মহেশ ডেকা আমাৰ ৰামচৰণ ভঁৰালীদেৱ কৈলাশ তালুকদাৰৰ আগত কিছুমান আছিল অতিৰঞ্জিত এতিয়া নাই গতিকে তেওঁলোকক এতিয়া মানুহে ৰামচৰণ ভঁৰালীকতো বহুত ভাল পায় তেওঁতো তেনেকুৱা খুহুতীয়া একো নকৰে গতিকে নাগাৰা নামত তুমি যদিও ভাবিছা বা কৰিশ্মাই ভাবিছে আৰু বহুতেই ভাবিছে যে খুহুতীয়া কিছুমান কথা ক'লে মানুহে ভাল পায় ঠিক তেনেকৈ
নাম চাব নাহিলেও নামৰ বাহিৰৰ পৰা ভিডিঅ'টো চোৱা মোবাইলত চাই থাকিও বহুতে আকৌ তেওঁলোকক গালি শপনিও কৰে গতিকে কিছুমানে ঠাট্টা বিৰূপো কৰে যে কাৱালী গাইছে এই কিবা ভাওনা গাইছে গতিকে নামটো তেনেকুৱা বস্তু নহয় আৰু ঠিক আছে তুমিনো কেনেকৈ এতিয়া দিহা গাই থাকা বাৰু এটা কোৱাচোন আমি এতিয়া শ্বৰ্ট কৰিম বেছি সময় নাথাকোঁ বাৰু এটা খুহুতীয়া দিহা তুমি কোৱা আমি অলপ হাওঁ পাৰিলে খুহুতীয়া বুলি সেনেকুৱা নহয় বাৰু অঁ ঠিক আছে ৰামচন্দ্ৰ আহিছে কি যে ভাল লাগিছে তাকে দেখি প্ৰজাগণে আনন্দতে নাচিছে এনেকুৱা এটা দিয়া যায় আৰু তো মোৰ মানে ধনাৰ মাক বুলি নহয় আৰু মোৰ এটা সোণৰ মাক বুলি দিয়া আছে মোৰতো বেলেগ হয় কোৱাচোন অকণমান হে হে সোণৰ মাক আছা ঢেকি বাৰা কৰি হে হে সোণৰ মাক আছা ঢেকি বাৰা কৰি ঐ কবিতা অ ৰাম সীতাৰ খবৰ ল'ব নাযা অ যাম যাই আছো যাবি যাই থাকবি দেতে ময়ো যাই আছো হে হে সোণৰ মাক যাম ৰবা ময়ো যামে পুৱাৰ পৰা মৰি আছো এই খোপ্ৰাকে কৰি আছো পুৱাৰ পৰা মৰি আছো এই খোপ্ৰাকে কৰি আছো এতিয়ালৈ গুচা নাই কাম হে হে সোণৰ মাক আছা ঢেকি বাৰা কৰি ৰাম সীতাক চাবলৈ সকলোৱে গুচি গ'ল ৰাম সীতাক চাবলৈ সকলোৱে গুচি গ'ল আমি দুয়ো ৰলো পিছ পৰি হে হে সোণৰ মাক আছা ঢেকি বাৰা কৰি ঠিক আছে আমাৰ প্ৰিয় দৰ্শক পম্পী দাসৰ লগত আছে আমাৰ সহযোগী দুইজনী মানে পালি আৰু ভাল পালি বুলি কৈছে পম্পী দাসে মানে সমাজস্বৰূপ পম্পী দাসৰ আমি দুইজনৰে সৰু পৰিচয় নাম আৰু কি কৰি আছা কোৱা নমস্কাৰ মোৰ নাম শ্ৰী ৰশ্মিতা ডেকা আৰু মোৰ দেউতাৰ নাম শ্ৰী ভূপেন ডেকা আৰু মাৰ নাম শ্ৰী কণিকা ডেকা মই ক্লাছ 8ত পঢ়ি আছোঁ হ'ব নমস্কাৰ মোৰ নাম শ্ৰী পবিতৰা দাস দেউতাৰ নাম শ্ৰী কৃষ্ণ দাস মাৰ নাম শ্ৰী জয়ন্তী দাস প্ৰিয় দৰ্শক আমি আমাৰ যিটো সাক্ষাৎকাৰ পম্পী দাসৰ লগত সামৰণি মাৰিম এটা সৰু প্ৰশ্ন আৰু পম্পী দাসক আমি গোটেই সুধিলোঁ গোটেই আলোচনা কৰিলোঁ বৰ সুন্দৰকৈ কথা বতৰা কৈছে আৰু যিটো দেখিছোঁ নামত নিশ্চয় তেওঁৰ যথেষ্ট পাৰদৰ্শিতা আছে আৰু আপোনালোকে দেখিও আছে ৰাইজে আমাৰ ভিডিঅ'বিলাকত এতিয়া আমি অকণমান ব্যক্তিগত কথা পম্পী দাসক সুধিম যিটো কথা আমাৰ মানৱ জীৱনৰ লগত জড়িত বিয়া বাৰু এতিয়া বিয়া বাৰু হোৱাৰ কিবা আছে নেকি ল'ৰা চৰা এনেকুৱা প্ৰস্তাৱ অহা নাই নে ইমান ধুনীয়া এটা পাঠক যাওঁ প্ৰতিখন মানে হেৰিতে ৰাইজৰ হেৰিত আহে এনেকুৱা মিছা মাতি যোৱা আহে নাহা নহয় আহে প্ৰস্তাৱ কিন্তু এতিয়ালৈকে হেৰি হোৱা নাই আৰু ঠিক হোৱা নাই আচ্ছা ট্ৰাই টু বেষ্ট তুমি নিজৰ উদ্দেশ্য আগত ৰাখা নামটো সম্পূৰ্ণ কৰা আৰু ঘৰখনো নিশ্চয় চাব লাগিব তোমাৰ ঘৰৰো নিশ্চয় চাব লাগিব ঘৰত কিবা থাকক নাথাকক এটা দায়িত্ব থাকে ঘৰখনো চাব লাগিব গতিকে আমি দৰ্শক বন্ধুসকলক এইটোৱে ক'ম যে পম্পী দাস নলবাৰী জিলাৰ শিমলুৱা বিহামপুৰ শিমলুৱা গাঁৱত তেওঁৰ ঘৰ শিমলীয়াত তেওঁৰ ঘৰ গতিকে আচলতে আপোনালোকে যদি ভাল নাম চাব খোজে আমাৰ উৰ্বশী ৰাজবংশী বা অনামিকা দাস বা ডালিমী পাটোৱাৰী এইবিলাকৰ লগত পম্পী দাসক মাতিব আৰু সুন্দৰ নাম উপভোগ কৰাৰ এটা নিশ্চয় সুযোগ পাব আৰু এইখিনি আমি আলোচনা কৰিয়ে আমি আজিৰ এই সাক্ষাৎকাৰ ইমানতে সামৰিম আশা ৰাখিছোঁ পম্পী দাসৰ নিশ্চয় ভৱিষ্যতে উন্নতি হ'ব নাম ধৰ্মৰো উন্নতি হ'ব আৰু পম্পী দাসে এতিয়া ৰাইজক কি ক'ব অকণমান ৰাইজক উদ্দেশ্যে কি ক'ব হয় সকলোৱে দাদাৰ ভিডিঅ'বোৰ চাই থাকিব আশা কৰিলোঁ আৰু আপোনাকো ধন্যবাদ জ্ঞাপন কৰিলোঁ ইমান বহুমূলীয়া সময়খিনি উলিয়াই এই সৰু পাঠকনিৰ ওচৰত অহাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ
আৰু আপোনালোকক আশা কৰিছোঁ ভিডিঅ'বোৰ যাতে চাব আৰু এই আৰু কি কওঁ ঠিক আছে একদম বঢ়িয়া